হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ ভালে আছে। আজি আকৌ আপোনালোকৰ মাজলৈ উভতি আহিলোঁ আৰু এটা ভিডিঅ' লৈ। আৰু আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম উইলউড কেমিকেলছ লিমিটেড কোম্পানীয়ে আগবঢ়োৱা এটা পেটেণ্ট প্ৰডাক্টৰ বিষয়ে। আৰু এই পেটেণ্ট প্ৰডাক্টটোত কি কি কেমিকেল আছে বা পেটেণ্ট প্ৰডাক্টটো আপুনি কেতিয়া ইউজ কৰিব, এই প্ৰডাক্টটো কি বেমাৰৰ কাৰণে বা কেনেকুৱা ষ্টেজত ব্যৱহাৰ কৰিব, কি কি ক্ৰপছত ব্যৱহাৰ কৰিব, সকলোখিনি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মই বুজাই দিম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, একেবাৰে শেষলৈকে চাই থাকক। আপোনালোকে সম্পূৰ্ণ বস্তুটো ভালদৰে বুজি পাব। আৰু যদি আপুনি এই চেনেলত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা টিলিঙাটো বজাই দিব, যাতে নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকৰ অতি সহজতে যাব পাৰে। তো বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডছ, আজি মই যিটো প্ৰডাক্টৰ বিষয়ে ক'ম, সেই প্ৰডাক্টটো ভিডিঅ'ৰ প্ৰথমতে মই কৈ দিছোঁ, উইলউড কেমিকেলছ লিমিটেড কোম্পানীয়ে আগবঢ়োৱা এটা প্ৰডাক্ট, যিটো প্ৰডাক্টৰ নাম হৈছে ভেলেক্সট্ৰা। তো এইটোৱে হৈছে ভেলেক্সট্ৰা। আৰু এই ভেলেক্সট্ৰাত দুটা কেমিকেল আছে, এটা হৈছে হেক্সাকনাজল 5% আৰু ভেলিডামাইচিন 2.5%। হেক্সাকনাজল আৰু ভেলিডামাইচিন এই দুটা কেমিকেল SC ফৰ্মত দিয়া হৈছে। আৰু এই দুটা কেমিকেল একেলগে সংযোগ কৰি এই ভেলেক্সট্ৰা তৈয়াৰ কৰা হৈছে। আৰু এই যিটো আমি ভেলেক্সট্ৰা বুলি কৈ আছো, একচুৱেলি ভেলেক্সট্ৰাটো কি? এইটো হৈছে এটা ব্ৰড স্পেক্ট্ৰাম চিষ্টেমিক ফাংগিচাইড কাম এণ্টিবায়টিক। কাৰণ এই ফাংগিচাইডটো ব্যৱহাৰ কৰিলে আমাৰ এণ্টিবায়টিক দিব নালাগে, কাৰণ লগতে এণ্টিবায়টিক BAB কেমিষ্ট্ৰিৰে সংমিশ্ৰণ কৰা আছে। আৰু এই BAB কেমিষ্ট্ৰিৰে সংমিশ্ৰণ কৰাৰ ফলত কি হ'ব, সেই কথাখিনি মই কৈ আছো। আপুনি যদি হেক্সাকনাজল বেলেগকে বা ভেলিডামাইচিন বেলেগকে কিনি একেলগে সংযোগ কৰি আপোনালোকে স্প্ৰে কৰে, আপোনালোকে ভাবিব মই হেক্সাকনাজল দিছো বা ভেলিডামাইচিন দিছো, তাতেও একে সমান ৰিজাল্ট আহিব। ভেলেক্সট্ৰাত ভেলিডামাইচিন আৰু হেক্সাকনাজল আছে। নো, এইটো ভুল ধাৰণা। কাৰণ একেলগে যেতিয়া আপোনালোকে হেক্সাকনাজল আৰু ভেলিডামাইচিন একলগ কৰিব, তেতিয়া যিটো ৰিজাল্ট হ'ব আৰু এই ভেলেক্সট্ৰাৰ ৰিজাল্টটো বেলেগ হ'ব। কেমিকেল সেম। কাৰণটো মই কৈ আছো, এই আপোনালোকে বজাৰৰ পৰা যি বেলেগকে কিনি লোৱা বস্তুটো স্প্ৰে কৰিলে, সেইটো কিন্তু টেকনলজিটো সেই বেলেগকে দিয়া হ'ল। আৰু আমাৰ যি ভেলেক্সট্ৰাৰ যি টেকনলজি আছে, এইটো BAB কেমিষ্ট্ৰিৰে এইটো সংমিশ্ৰণ কৰা হৈছে, যাৰ কাৰণে পৰস্পৰৰ গুণটো বৃদ্ধি কৰি দিয়ে। যেনেকৈ ভেলেক্সট্ৰাত থকা হেক্সাকনাজলে ভেলিডামাইচিনৰ গুণটো বৃদ্ধি কৰে আৰু ভেলিডামাইচিনে হেক্সাকনাজলৰ গুণটো বৃদ্ধি কৰে। এনেকুৱা দুয়ে পৰস্পৰৰ গুণটো বৃদ্ধি কৰি দিয়ে। তাৰ কাৰণে ৰিজাল্টটো কি হয়? আপগ্ৰেড ৰিজাল্ট হয়। এক্সট্ৰাকৈ কিনি যি আপুনি মিহলি কৰি স্প্ৰে কৰিব, তাতকে এই ভেলেক্সট্ৰা ৰিজাল্টটো 100% আপগ্ৰেড হ'ব বুলি মই আশাবাদী। তো ভেলেক্সট্ৰাত এতিয়া আপোনালোকে যেতিয়া ইউজ কৰিব, কোনটো ক্ৰপছত ইউজ কৰিব? একচুৱেলি ভেলেক্সট্ৰাটো পেডি স্পেচিয়েলিষ্ট প্ৰডাক্ট হয়। এই ভেলেক্সট্ৰাটো কোম্পানীয়ে মানে ধান খেতিৰ কাৰণে বিশেষকৈ বনাইছে। আৰু ধান খেতিত দুটা বেমাৰৰ কাৰণে, এটা হৈছে ব্লাষ্ট আৰু এটা হৈছে চিড ব্লাষ্ট। এই দুটা বেমাৰৰ কাৰণে এই ভেলেক্সট্ৰাটো আপোনালোকে ইউজ কৰিব পাৰে ধান খেতিত বিশেষকৈ। আৰু ইয়াৰ উপৰিও ধানৰ গুৰিৰ পৰা যিটো পচি আহে বা ধানৰ পাতত যেতিয়া বাদামী ৰোগৰ ৰং হয়, ধানৰ পাতটো আছে, এই পাতটোত আপোনাৰ বাদামী ৰং হৈ আহে, তেতিয়া কি কৰিব পাৰে? আপুনি ভেলেক্সট্ৰাটো ব্যৱহাৰ কৰিব পাৰে। আৰু এটা সময়ত ব্যৱহাৰ কৰিব পাৰে, যেতিয়া ধান যিটো গছজোপা থাকে, গছজোপাৰ গুৰিৰ পৰা যেতিয়া মানে চাইটেদি পচি অহা হেন দেখা যায় বা ৰঙা হৈ পৰে, তেতিয়া আপোনালোকে এই ভেলেক্সট্ৰা ব্যৱহাৰ কৰিব পাৰে আৰু সেই বেমাৰৰ পৰা পৰিত্ৰাণ পাব পাৰে। তো বিশেষকৈ এই প্ৰডাক্টটো মই যিহেতু কৈছো বিশেষকৈ পেডি স্পেচিয়েলিষ্ট হয়, সেইকাৰণে আমি পেডিত ব্যৱহাৰ কৰিব পাৰিতো এইটো 100% নিশ্চিত। কিন্তু লগতে আমি বেলেগ যিবিলাক ক্ৰপছ আছে, যেনেকুৱা জলকীয়া, বেঙেনা, এই ধৰণৰ ক্ৰপছত বা বিলাহী, আমি সেইবিলাকতো ব্যৱহাৰ কৰিব পাৰো। কিন্তু সেইবিলাক ক্ৰপছত ড'জটো কেনেকুৱা হ'ব, আপোনাৰ গছৰ ওপৰত নিৰ্ভৰ কৰি বা বয়সৰ ওপৰত নিৰ্ভৰ কৰি ক'ত স্প্ৰে কৰিব, গুৰিত নে গছত, সেই সম্পূৰ্ণ
বস্তুটোৰ ওপৰত নিৰ্ভৰ কৰিব আমাৰ ড'জ যদি আমি পেডিত স্পেচিয়েলি ব্যৱহাৰ কৰোঁ আমি 1 লিটাৰ পানীত 2 ml ভেলেক্সট্ৰা দিব লাগিব আমাৰ তো আমাৰ ৰিজাল্টটো একদম ভাল ৰিজাল্ট পাব আৰু যদি আপুনি যদি কোনো বেলেগ ক্ৰপছ যেনেকুৱা বেঙেনা জলকীয়া বা বিলাহী যদি আপুনি গুৰিত স্প্ৰে কৰে যেনে আমাৰ শিপাটো মানে কেতিয়াবা পচি যায় বা গুৰি পচা লাগে আমি সহজ ভাষাত গুৰি পচা বুলি কওঁ তো তেতিয়া আপুনি কি কৰিব গুৰিত 2 ml ঔষধৰ লগত 1 লিটাৰ পানী মিহলাই আপুনি গুৰিটো জিকাব লাগিব ভালদৰে আপুনি যেটো স্প্ৰে মেচিন আছে নিপুলটো অলপ লুজ কৰি দি গুৰিত মাৰিব লাগিব এটো গুৰিত জিকাই দিলে আপোনাৰ কি হ'ব এটো এটা স্প্ৰে কৰাৰ প্ৰায় আপুনি সুস্থ হৈ যাব গছটো আপোনাৰ আৰু যদি আপুনি জলকীয়া গছত মানে বেঙেনাত যেতিয়া আপুনি এটা টাইমত মাৰিব পাৰিব বেঙেনা গছৰ চাব আপুনি ঠানিটো এটা সাইড মানে মৰি যায় আৰু আন এটা সাইড ভাল থাকে তেতিয়া আপুনি তাতে কি কৰিব পাৰে এই ভেলেক্সট্ৰাটো ব্যৱহাৰ কৰিব পাৰে বা লগত আমাৰ আৰু এটা প্ৰডাক্ট আছে মই স্ক্ৰিনত দেখুৱাই দিছো এই প্ৰডাক্টটো আপোনালোকে ব্যৱহাৰ কৰিব এইটোৰ নাম হৈছে উইল ষ্ট্ৰং এতে আছে কাপটান 70% আৰু হেক্সাকনজল 5% আৰু আমাৰ এই ভেলেক্সট্ৰাত আছে হেক্সাকনজল 5% প্লাস ভেলিডামাইসিন কাত ইয়াতে এন্টিবায়োটিক সংযোগ কৰা আছে আৰু এই আপোনাৰ যি আমাৰ উইল ষ্ট্ৰঙত এন্টিবায়োটিকটো নাই তো আমি এই দুটা প্ৰডাক্ট একেলগে সংমিশ্ৰণ কৰি যদি আমি ওপৰত স্প্ৰে কৰিব পাৰো গছৰ ঠানি পচা যেটো আছে আমাৰ একদম বিলকুল বন্ধ হৈ যাব আৰু গুৰিটো যদি আমি স্প্ৰে কৰিব পাৰো দুটা মেডিসিন কোনো মতে আৰু গুৰি পচা নাথাকে বুলি মই অনুভৱ কৰো তো এটো আপুনি ব্যৱহাৰ কৰিব পাৰে তো আপোনালোকে চাব আমাৰ এই উইলউড কোম্পানীৰ যি ভেলেক্সট্ৰা আছে এবাৰ আপোনালোকে ব্যৱহাৰ কৰি চাব আৰু আপোনালোকে নিজে গম পাব এই ভেলেক্সট্ৰাৰ নো কি কাম আৰু ভেলেক্সট্ৰা যি বিএবি কেমিষ্ট্ৰিৰে তৈয়াৰ কৰা হৈছে এই বিএবি কেমিষ্ট্ৰিৰ কি গুণ আছে তো আপোনালোকে এবাৰ চাব তো মই ভিডিওটো বেছি দীঘল নকৰো আজিৰ ভিডিওটো ইমানতে শেষ কৰিছো ধন্যবাদ